আমি আগতে পৰিয়ালৰ লগত যেতিয়া ওলাই যাওঁ খাবলৈ অকণমান ধুনীয়া সময় কটাবলৈ ভাল ৰেষ্টুৰেণ্টখনলৈ আহোঁ, খাওঁ, ডিনাৰ কৰোঁ বা লাঞ্চ কৰোঁ। কৰোণা হোৱাৰ পাছত সেই বস্তু নাইকিয়া হৈ গৈছিলে, কিন্তু এতিয়া লাহে লাহে আকৌ সেই ট্ৰেণ্ডটো ঘূৰি আহিছে, কাৰণ সকলো ব্যস্ত হৈ থাকে এটা জীৱনত, ব্যস্ত জীৱনত। গতিকে অকণমান নিজৰ পৰিয়ালৰ লগত সময় কটাব বিচাৰিছে, নিজৰ ভাল পোৱা মানুহবিলাক সময় কটাব বিচাৰে। গতিকে এতিয়া ইয়ালৈ আহি মোৰ এনেকুৱা এটা অনুভৱ হৈছে যে সেই সময়কণ আকৌ আহিছে ঘূৰি। মই প্ৰথমে ফাৰুক দাক ধন্যবাদ জনাইছোঁ, ইমান সুন্দৰকৈ হাতত লৈ লৈছে সেই গধুৰ দায়িত্ব। আৰু মই আটাইতকৈ ভাল লাগিছে আলফামাছ হৈছে 23, মই কৈয়ে দিছোঁ উপায় নাই আৰু 23 বছৰীয়া এজন যুৱক, আৰু তেওঁ আচলতে এটা ট্ৰেণ্ড ছেট কৰিছে। আমি সকলোৱে এনকাৰেজ হোৱাটো দৰকাৰ। এই গোটেই তেখেতৰ যিটো পৰিকল্পনা, ইমান সুন্দৰ এখন ৰেষ্টুৰেণ্ট উলুবাৰীত, গুৱাহাটীৰ মাজমজিয়াত উলুবাৰীত আজি মুকলি কৰা হ'ল। আজাদ স্পেচিয়েলাইজ হৈছে নৰ্থ ইণ্ডিয়ান, আৰু তেওঁলোকে তন্দুৰীত স্পেচিয়েলাইজড, গতিকে মোগলায়ো খোৱাও আছে। গতিকে খুব সুন্দৰকৈ ধুনীয়াকৈ ধুনীয়া এখন ৰেষ্টুৰেণ্ট আজি ইয়াত অ'পেনিং হৈছে, খুব ডাঙৰকৈ তেওঁলোকে বনাইছে। মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোক সকলোৱে পূজাৰ সময়ত, গতিকে খোৱাৰ বতৰ এতিয়া, সকলো নিজৰ পৰিয়ালৰ লগত, নিজৰ ভালপোৱা আপোনজনৰ লগত আপোনালোকে আহক, আহি আজাদত সুন্দৰকৈ সময় কটাওকহি। আকৌ সেই নিজৰ বিজি শ্বেডিউলৰ পৰা ওলাই আহি পেলাই নিজৰ পৰিয়ালৰ লগত সময় কটাওকহি। গতিকে মই ধন্যবাদ জনাইছোঁ আজাদৰ স্বত্বাধিকাৰীক, আৰু মই আশা কৰিছোঁ যাতে অসমৰ ৰাইজে আজাদক মৰম দিয়ে, আজাদ যিখন ৰেষ্টুৰেণ্ট, আৰু সকলোকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জনাইছোঁ, আৰু সকলোকে আগতীয়াকৈ দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। ইয়াৰ ভিতৰত একচুৱেলি ষ্টাফিং কৰা আছে মাটন কিমা ইয়াৰ ভিতৰত ষ্টাফ কৰা আছে, আৰু এইটো চিকেন চিক কাবাব হয়, আৰু এইটো পম্পলেট তন্দুৰী হয়। এইটো আমাৰ মাটন কিমা। আপুনি এটা এটাকৈ ডিছ, এইটো কি ডিছ, এইটো কি? এইটো আমাৰ ये क्या है भैया? This is chicken rezala. चिकन रेजाला. This is Also special chicken kebab. चिकन कबाब. Here it is. So all the items written down in the down. ना आप बोलिए. Yeah, this is kalmi kebab. Here Sikh kebab. Sikh kebab. This is pomfret. Pomfret. You are having the seafood also here. Yes. Here is paneer kebab. Yes.
এয়া কি আছে আপোনাৰ আইটেম কি এইটো হৈছে আপোনাৰ ৰাছিয়ান উইথ চকলেট চিৰাপ হয় এইটো ৰাছিয়ান মিল্ক বুলি কয় এইটো ৰাছিয়ান ৰাছিয়ানটো আপোনাৰ শ্বেক আৰু এইটো এইটো হৈছে আপোনাৰ ছানশ্বেক আৰু এইটো এইটো হৈছে আপোনাৰ ৱাটাৰমেলন মাৰ্গাৰিটা আৰু এইটো এইটো হৈছে কিউ লাইট আচ্ছা ইউ আৰ হেভিং দ্য অল ডিজাৰ্ট হিয়াৰ য়েছ হাউ মেনি অফ ইউ হেভ কুক হিয়াৰ আপোনালোকৰ ইয়াত কেইজন কুক আছে আপোনালোকৰ ইয়াত কেইজন কুক আছে আমাৰ ইয়াত এতিয়া আপোনাৰ টোটেল 20 চেফ আছে আৰু এইবিলাক চব মানে দে আৰ হাইলি কোৱালিফাইড এণ্ড ইয়াৰ কোনো নহয় মানে চব আপোনাৰ বাহিৰৰ পৰা আমি আনো মানে দে স্কিল পিপল they are skilled. They have trained and they are trained. They are having experience in Yeah. other restaurant also. yeah Yes. এইটো অকণমান লাগে এই ফ্লেভাৰটো লাগে You are from Kolkata. Kolkata. You are having previous experience. Okay.